নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। মই কিছুদিন আগতে নগাঁও ফুৰিবলৈ গৈছিলোঁ, সেয়েহে ভাবিলোঁ আপোনালোকৰ ওচৰত নগাঁও নামটোনো কেনেকৈ হ'ল তাৰে বিষয়ে দুটামান কথা কওঁ। 1603 চনত প্ৰতাপ সিংহৰ দিনতেই ৰাজবিষয়া মোমাই তামুলী বৰবৰুৱাই কলং আৰু কপিলী নদীৰ পাৰত এখন নতুনকৈ গাঁও স্থাপন কৰিছিলে আৰু তাত মানুহ থকাৰো উপযোগী কৰি তুলিছিলে। কালক্ৰমত তাত নতুনকৈ মানুহ আহিবলৈকে ধৰিছিলে। 1611 চনত এই গাঁওখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিলে আৰু 1721 আৰু 1722 চনত এই গাঁওখনৰ নিৰ্মাণৰ কাম সমাপ্ত হয়। নতুনকৈ যিহেতু এই গাঁওখন পতা হৈছিলে, সেয়েহে পিছলৈ গৈ এই ঠাইৰ নাম নগাঁও দিছিলে, অৰ্থাৎ নতুনকৈ গাঁও, অৰ্থাৎ নতুনৰ পৰা ন আৰু গাঁৱৰ পৰা গাঁও। সেয়ে কালক্ৰমত পিছলৈ গৈ এই ঠাইখিনিৰ নাম নগাঁও হ'ল। গতিকে আপোনালোকে ভিডিঅ'টো কেনে পালে মোক জনাই দিব আৰু কমেণ্ট বক্সত এটি সুন্দৰ কমেণ্ট আপোনালোকৰ ফালৰ পৰা পাম বুলি মই আশা কৰিলোঁ। আজিলৈকে ইমানেই আছিলে। ধন্যবাদ। জয় অসম।